জোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবৰ মহান পদক্ষেপ বানাক্ৰান্ত ৰাইজৰ আশ্ৰয় শিবিৰত যোগান ধৰিলে এসাঁজ আহাৰৰ লগতে পঢ়াৰ সামগ্ৰী। জোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবৰ এক প্ৰশংসনীয় পদক্ষেপ। দেওবাৰে জোনাই ৰাজচক্ৰৰ অন্তৰ্গত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বানাক্ৰান্ত ৰাইজৰ বাবে স্থাপন কৰা আদৰ্শ আশ্ৰয় শিবিৰত জোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবৰ সদস্যই বানাক্ৰান্ত ৰাইজক যোগান ধৰিলে এসাঁজ আহাৰ। লগতে বানাক্ৰান্ত পৰিয়ালৰ কণ কণ শিশুসকলৰ পঢ়াত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে তাৰ বাবে বিতৰণ কৰে বহী, কলম, পেঞ্চিল ইত্যাদি। আজি পুৱাই আশ্ৰয় শিবিৰত উপস্থিত হয় ক্লাবৰ সদস্যই নিজে ৰান্ধি বাঢ়ি এসাঁজ আহাৰ যোগান ধৰে বানাক্ৰান্ত ৰাইজৰ মাজত। ক্লাবৰ এনে প্ৰশংসনীয় পদক্ষেপক আদৰণি জনাইছে বানাক্ৰান্ত তথা জোনাইবাসী ৰাইজে। জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিৱগুৰিৰ যিসকল বানপীড়িত ৰাইজ ইয়াত আছে সেইসকলক জোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবে আজি আমি তেখেতলোকক তেখেতলোকক আমি এসাঁজ ভাত যোগান ধৰিবৰ চেষ্টা কৰিছোঁ। আৰু আমি গম পাইছিলোঁ যে ৰাইজৰ লগতে তেখেতলোকৰ যি উঠি অহা শিশু তথা ল'ৰা ছোৱালীও ইয়াত আছে বুলি আমি ইতিমধ্যে খবৰ পাইছিলোঁ। সেই ল'ৰা ছোৱালীসকলৰ বাবে আমি বহী, কলম, পেঞ্চিল আমি যোগান ধৰিছোঁ। আৰু আমি জোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবে আমি জোনাইবাসী ৰাইজক বিভিন্ন সংস্থাসকলকো আমি আগবাঢ়ি আহি এই বানপীড়িত ৰাইজক দুখৰ সময়ত তেখেতলোকক আমি সমভাগী হৈ তেখেতলোকক সহায়ৰ হাত আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমি জোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবে আমি অনাগত দিনতো আমি আগতেও এনেধৰণৰ কাৰ্য আমি গ্ৰহণ কৰি আহিছোঁ। আশা কৰিছোঁ আমাৰ এই কাৰ্যই সকলো ৰাইজক উৎসাহ দিব আৰু এনেধৰণৰ কাৰ্য তেখেতলোকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সদায় আগবাঢ়ি আহিব। নিউজ ডেস্ক ৰিপৰ্ট, চিয়াং লাইভ।